অতিশী মাৰ্লেনাৰ বিৰুদ্ধে সৰব নিজ দলৰে সাংসদ স্বাতি মালিৱালৰ পদত্যাগ বিচাৰিলে আপে। অৰবিন্দ কেজৰিৱালৰ উত্তৰসূৰী হিচাপে অতিশী মাৰ্লেনাক নিৰ্বাচিত কৰাৰ পিছতেই আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালৰ এটাৰ পিছত আনটো বিস্ফোৰণ। আপৰ এইগৰাকী বিদ্ৰোহী সাংসদৰ মতে SAR গিলানীৰে সম্পৰ্ক আছিল অতিশীৰ পিতৃ মাতৃৰ। নিজৰ এক্স হেণ্ডেলত দিয়া পোষ্টত স্বাতি মালিৱালৰ দাবী, সংসদ ভৱন আক্ৰমণত হাত থকা বুলি অভিযোগ উঠা গিলানীয়ে 2016 চনত দিল্লী প্ৰেছ ক্লাবত এক অনুষ্ঠানৰ আয়োজন কৰিছিল। আফজল গুৰুৰ স্মৃতিত আয়োজিত অনুষ্ঠানত গিলানীৰ লগত মঞ্চত আছিল অতিশী মাৰ্লেনাৰ পিতৃ মাতৃ। স্বাতিৰ মতে এই অনুষ্ঠানত উত্থাপিত হৈছিল কাশ্মীৰৰ স্বাধীনতাৰ দাবী। মাথো এই পোষ্টেই নহয়, ইয়াৰ পূৰ্বে এক ভিডিঅ'টো অতিশীৰ বিৰুদ্ধে সৰব হৈছিল স্বাতি মালিৱাল। এই ভিডিঅ'ত স্বাতিয়ে কৈছিল, অতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাটো খুবেই দুৰ্ভাগ্যজনক। आज दिल्ली के लिए एक बहुत दुखद दिन है। आज दिल्ली की मुख्यमंत्री आतिशी मार्लेना जी बनने जा रही हैं। এই ভিডিঅ'টো একেদৰে স্বাতিয়ে অভিযোগ কৰিছিল, আফজল গুৰুক ফাঁচীৰ পৰা বচাব বিচাৰিছিল অতিশীৰ পৰিয়ালে। অতিশী মুখ্যমন্ত্ৰী হোৱাটো দেশৰ সুৰক্ষাৰ বাবে ভাবুকি। आतिशी मार्लेना जिनके अपने परिवार ने आतंकवादी अफजल गुरु को फांसी की सजा से बचाने के लिए एक लंबी लड़ाई लड़ी। ये मुद्दा बहुत बड़ा है और ये मुद्दा सीधे सीधे दिल्ली और देश की सुरक्षा से जुड़ा हुआ है। भगवान बचाए दिल्ली वासियों को ऐसे मुख्यमंत्रियों से। ইয়াৰ বিপৰীতে আম আদমি পাৰ্টিৰ অভিযোগ, বিজেপিৰ শ্ৰুতলিপিত কথা কৈছে স্বাতি মালিৱালে। স্বাতিক কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দি আপ নেতা দিলীপ পাণ্ডেৰ মন্তব্য, সামান্য লজ্জাবোধ আছে যদি সাংসদ পদ ত্যাগ কৰক স্বাতিয়ে। स्वाति मालीवाल जी ऐसी इंसान है कि जो राज्यसभा जाने के लिए टिकट आम आदमी पार्टी से लेती हैं, लेकिन प्रतिक्रिया देने के लिए, बोलने के लिए स्क्रिप्ट जो है वो भारतीय जनता पार्टी से लेती है। मैं तो ये कहना चाहूंगा कि थोड़ी बहुत भी अगर शर्म हो, थोड़ी बहुत भी लज्जा हो, तो उन्हें आम आदमी पार्टी का राज्यसभा का टिकट त्याग देना चाहिए, राज्यसभा सांसद पद से इस्तीफा दे देना चाहिए और अब उनको भारतीय जनता पार्टी से राज्यसभा जाने का रास्ता चुनना चाहिए। राज्यसभा में रहने का शौक है तो भारतीय जनता पार्टी से राज्यसभा का टिकट लेना चाहिए। সম্প্ৰতি অতিশীৰ বিৰুদ্ধে সৰব হৈ পৰা স্বাতি মালিৱাল চলিত বৰ্ষৰ জানুৱাৰীত আপৰ প্ৰাৰ্থিত্ব লৈ দিল্লীৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ 5 মাহ পিছতে যোৱা 13 মেত স্বাতিয়ে অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভৱ কুমাৰৰ বিৰুদ্ধে শাৰীৰিক প্ৰহাৰৰ অভিযোগ উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীৰ বাসগৃহতেই তেওঁৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ আনি দল আৰু চৰকাৰক অস্বস্তিত পেলাইছিল স্বাতিয়ে। এতিয়া মুখ্যমন্ত্ৰী হিচাপে অতিশী নিৰ্বাচিত হোৱাৰ পিছত স্বাতিয়ে পুনৰ এই অভিযোগেৰে দল আৰু চৰকাৰক পেলাইছে আন এক অস্বস্তিত। অৱশ্যে এইখিনিতে উল্লেখ কৰিব লাগিব যে দিল্লী মহিলা আয়োগৰ নিযুক্তি সম্পৰ্কীয় এক গোচৰ চলি আছে স্বাতি মালিৱালৰ বিৰুদ্ধে। সেয়ে এতিয়া চৰ্চা চলিছে, নিযুক্তি গোচৰৰ পৰা সাৰিবলৈকে বিজেপিৰ শ্ৰুতলিপিৰে কাম কৰি গৈছে নেকি স্বাতি মালিৱালে। নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।